আজি আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজিৰ ভিডিঅ'টো অলপ ব্যতিক্ৰম। আজি এইটো অলপ এডুকেশ্যনেল মানে শৈক্ষিক পৰিৱেশৰ এটা ভিডিঅ'। এইখন হ'ল জ্যোতি নিৱাস হাই স্কুল। মোৰ ছোৱালী দুজনী এইখন স্কুলতে পঢ়ে। তো আজি ইয়াতে ছায়েন্স এক্সিবিশ্যন আছে। সেই ছায়েন্স এক্সিবিশ্যন চাবলৈ আজি আহিলোঁ। এয়া বাহিৰৰ স্কুলৰ যিটো কেম্পাছৰ ভিতৰত ক্লাছৰুমৰ বাহিৰৰ এটা পৰিৱেশ, য'ত শিক্ষকসকলে বিপণী দিছে, খাদ্যবস্তুৰ বিপণী দিছে। তো সেই পৰিৱেশটো চাওক। ইয়াতে শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে নিজে খাদ্য বিপণী খুলিছে আৰু কিছুমান শিক্ষকে কিনি খাইছে। তো বহুত ভাল লগা এটা পৰিৱেশ। তো সেই পৰিৱেশখিনি আজি দেখাবলৈ ইয়াতে মই আজি আহিলোঁ। যিহেতু মোৰ ছোৱালী দুজনী এখন স্কুলতে পঢ়ে, তো এজ এ পেৰেণ্টছ হিচাপতো আমাক ইনভাইট কৰা হৈছে ইয়াতে আহিবৰ কাৰণে। তো আজি এই স্কুলখনত আহিলোঁ। ল'ৰা ছোৱালীবিলাকে কি কৰিছে, টিচাৰসকলে কি কৰিছে, গোটেইখিনি আপোনালোকক দেখুৱাম বুলি এই ভিডিঅ'টো কৰিলোঁ। বাহিৰত আপোনালোকে দেখা পাইছে টিচাৰসকলে ইয়াতে খাদ্য বিপণী খুলিছে, কিন্তু ভিতৰৰ পৰিৱেশটো আৰু ভাল লগা। কাৰণ সৰু সৰু ল'ৰা ছোৱালীয়ে যিখিনি মানে কাম কৰিছে দেখিলে বহুতে ভাল লাগে। তেওঁলোকৰ যিখিনি প্ৰতিভা, সেই প্ৰতিভাখিনি ইয়াতে মানে প্ৰকাশ পাইছে। ইয়াতে আপোনালোকে দেখা পাইছে সৰু সৰু ল'ৰা ছোৱালীয়ে কি ধুনীয়াকৈ কিছুমান ছায়েন্সৰ প্ৰজেক্ট তেওঁলোকে কৰিছে। ছায়েন্স এক্সিবিশ্যন হিচাপত কিছুমান প্ৰজেক্ট তেওঁলোকে বনাই আনিছে। সেই পৰিৱেশটো বোলো এবাৰ আপোনালোকক দেখুৱাম, সেই বুলি মই ভিডিঅ'টো কৰিলোঁ। আৰু ইয়াতে এইজনী মোৰ সৰু ছোৱালী। কি হয় সোলাৰ কাৰ্ড কিয় বনাইছে? সোলাৰ কালে কেনেকৈ ৰিডিউচ কৰিব গ্লোবেল ৱাৰ্মিং? ওকে ওকে ষ্টুডেণ্টবিলাকে যিবিলাক প্ৰজেক্ট বনাইছে সেই প্ৰজেক্টবিলাক টিচাৰসকলে চেক কৰিছে বা তাত পৰ্যবেক্ষক হিচাপে কিছুমান টিচাৰক পাতি দিয়া হৈছে। টিচাৰসকলে সেইবিলাক পৰ্যবেক্ষণ কৰিছে, তাৰ ওপৰত তেওঁলোকে মাৰ্কছ দিব। মাৰ্কছটোৱে মেইন বস্তুটো মেইন হ'ল এতিয়া ল'ৰা ছোৱালীখিনি এইখিনি কাম যে কৰিছে, ইমান ধুনীয়াকৈ প্ৰজেক্টবিলাক বনাইছে বা তেওঁলোকে এটা যে এইটো কি হয় জ্ঞানৰ এটা বিকাশ আছে, তাত নতুন বস্তু কিবা শিকিবলৈ পাইছে বা লোকক দেখুৱাবলৈ প্ৰদৰ্শন কৰিবলৈ হেৰি কৰিব পাৰিছে। তো এইটো চাওকচোন, চন্দ্ৰয়ান 3। চন্দ্ৰয়ান 3 ধুনীয়া এটা পৰিৱেশ। সকলোৱে সঁচাকৈ ধুনীয়া ধুনীয়া বস্তু বনাইছে। এইফালে নেশ্যনেল চাইকেলৰ ওপৰত এজনী ডাঙৰ ছোৱালী, অলপ লাজুকীয়া। ইয়াতে চাওক, গ্ৰুপ হিচাপতো তেওঁলোকে বহুত বস্তু বনাইছে। ছায়েন্সৰ প্ৰজেক্ট হিচাপত তেওঁলোকে সকলোৱে কিন্তু নিজৰ নিজৰ যিখিনি জ্ঞানৰ যিখিনি হেৰি আছে ইয়াতে প্ৰকাশ পাইছে। আমি ল'ৰা ছোৱালীবোৰে সেইবিলাক সুবিধা কৰিব দিব লাগে আৰু তেওঁলোকক সহযোগো কৰিব লাগে। পেৰেণ্টছসকলেও সহযোগ কৰিব লাগে, তেতিয়া উৎসাহ পাব, তেতিয়া নতুন নতুন বস্তু তেওঁলোকে কিবা এটা শিকিব বা আৱিষ্কাৰ কৰিবলৈ মন মেলিব। চ' এইটো এটা শৈক্ষিকমূলক ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, বহুতে ভাল লাগিব। কাৰণ ইয়াত কিছুমান কণ কণ ল'ৰা ছোৱালীয়ে কিছুমান চিত্ৰাংকনো কৰিছে, মই সেইখিনি শেষলৈকে দেখাম, সেইখিনিও চাব। খুব ধুনীয়া ধুনীয়াকৈ তেওঁলোকে অংকন কৰিছে, সেই অংকনখিনি আপোনালোকে চাব, খুব ভাল লাগিব। আৰু মটিভেশ্যন হিচাপত ল'ৰা ছোৱালীক উৎসাহ যোগাবৰ কাৰণে সকলোৱে ল'ৰা ছোৱালীবিলাকক সহযোগো কৰিব, যাতে আগলৈ তেওঁলোকে এনেকুৱা ধৰণৰ বস্তু বা প্ৰজেক্ট কৰিব পাৰে, উৎসাহ পায় আৰু আমাৰ দেশ আৰু জাতিৰ কাৰণে উন্নতি হয়। সেই কামনাৰে আজিৰ এই ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ। আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় ভাল লাগিব। নিজৰ ল'ৰা ছোৱালীকো দেখাব, নিশ্চয় ভাল পাব। এটা শৈক্ষিকমূলক ভিডিঅ' হয়।